তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ আজি গুৱাহাটীত ইমান পানী হৈছে মই দেখাই আছোঁ আপোনালোকক। তো গুৱাহাটীত ইমান পানী হৈছে এইবাৰ, হায়েষ্ট গুৱাহাটীত পানী হৈছে। মানে আগত যিমান পানী হৈছিল, আগত সেনেকুৱা পানী হোৱা নাছিল, কিন্তু এবাৰ হায়েষ্ট চবত কৰি পানী হৈছে গুৱাহাটীত। ইমানেই পানী হৈছে মানে, আৰু চাইড এবাৰ আপাৰ আছামত ইমানেই মানে বস্তু মানে পানীৰ কাৰণে ইমানেই বস্তু নষ্ট হৈছে, কিবা হৈছে মানে বহুত বস্তু লোকচান হৈছে। তো গাইজ ইমানেই মানে লোকচান হৈছে মানুহৰ, মানুহে থাকিবলৈ জেগা নাই, মানুহৰ ঘৰ ভাঙি একদম মানুহে টিঙৰ ওপৰত আছে। কিছুমান মানুহতো পানীত গৰু ছাগলী মৰি মনে ভিডিঅ'ত আমি দেখি মানে বহুত দুখিত। আৰু এইফালে আমাৰ গাছ চাওক, পানী চাওক কিমান পানী হৈছে। গাইজ ৰাস্তাত পানী হৈছে গুৱাহাটীত, মোৰ ভৰি এই গাটো চাওক কিমান পানী হৈছে। ইমানেই মানে পানী হৈ গৈছে মানে গুৱাহাটীত, যিমান হায়েষ্ট এইবাৰ মানে গুৱাহাটীত হায়েষ্ট পানী হৈছে। ইমানেই পানী হৈছে মানে হায়েষ্ট। আমাৰ মানে একদম মানে এইবোৰ যে দোকান চোকানবোৰ একদম বন্ধ হৈ গৈছে, মানে ইমানেই মানে দোকান চোকানৰ পিছত পানী সোমাই গৈছে, যাৰ ফলত দোকান চোকান বন্ধ হৈ গৈছে। আৰু এইবাৰ গাঁৱত মানে যিমান মানে ইমান গাঁৱত যে আপাৰ আছামত ইমানেই পানী হৈছে, য'ত মানে ৰেস্কিউ টিম গৈছে, যিমান মানুহ পাৰে হেল্প কৰিছে, আৰু লগতে যিখিনি মানুহ আছে সেইখিনি মানুহক যিমান পাৰি হেল্প কৰিছে ৰেস্কিউ টিমে। আৰু লগতে গৰু ছাগলী কিছুমান মানে মৰি গৈছে, যাত বাচাব নোৱাৰিল তেওঁলোকক। ইমানে মানে পানী, যিমান ধাৰ পানী, ইমানেই ধাৰ। ৰাতি মানে মই যাব লগা হৈছিল আৰু বেহাৰবাৰীত মই যাব লগা কাৰণ আছিল, মই গৈছিলোঁ বেহাৰবাৰীত। ইমানে ধাৰ মানে পানী, একদম থাকিব নোৱাৰি ইমান ধাৰ পানী। তো গাই ইফালে একদম মানে পানী হৈ গৈছে, এইফালে একদম পানী একদম পানীত মানে মানুহে পানী একদম ভিজি আছে পানীত, মানে একদম ইফালে মানে এক কঁকালকৈ পানী। এই জুমৰ পিছফালে যে ৰাস্তাটো আছে ন, মেইন ৰাস্তাটো, সেইটো এক কঁকালকৈ পানী। ইমানেই মানে পানী হৈছে গুৱাহাটীত, মানে এইবাৰ হায়েষ্ট পানী হৈছে বুলি ক'ব পাৰি মানে গুৱাহাটীত। আৰু ইমান ধাৰ, আপোনাক মানে উটুৱাই নিব খোজে। আৰু মই ভাবোঁ যে মানে আমাৰ যে আপাৰ আছামৰ মানুহে যিখিনি মানে বিপদত পৰিছিল, তেওঁলোক মানে কিছুমান মানে ৰাস্তাই দেখিছে, মই ভিডিঅ'ত দেখিছোঁ ৰাস্তাই আছে। আৰু মানুহবিলাকৰ মানে ঘৰ নাই, মানুহবিলাকে থাকিবলৈ ৰাস্তা মানে জাগা নাই, ঘৰ নাই। আৰু মানুহবিলাকে যেনেকৈ নহওক মানে নিজৰ জানটো বাচাবলৈ মানুহবিলাকে ৰাস্তাতে আছে। মানে মানুহবিলাকে ৰাস্তাত এনেকৈ মানে কাপোৰ চাপোৰ মেলি মানুহবিলাকে ৰাস্তাতে থিয়া দি, মানে ৰাস্তাতে শুইছে, ৰাস্তাতে খাইছে, ৰাস্তাতে বহিছে, কাবাই দিছে কাবাই দিয়া নাই। সেনেকুৱা মানে যিমানখিনি মানে মই চাইছোঁ ডিম্পু ৰাউতে মানে যিমানখিনি পাৰিছে তেওঁলোকে যাতে গিছে, যাই হেল্প কৰিছে, যিমানখিনি পাৰিছে মানে মানুহবিলাকক হেল্প কৰিবলৈ চেষ্টা কৰিছে। আৰু পইচা দিছে, 1000 ডিম্পু দাই দিছে, মই চাইছোঁ ডিম্পু দাৰ ভিডিঅ'ত। মানে ডিম্পু দাই যিমান পাৰিছে মানে সেৱা কৰিছে, 1000 দিছে। আৰু বাকী মানে কণ্টেণ্ট ক্ৰিয়েটৰখিনি যিমানখিনি পাৰিছে, তেওঁলোকেও মানে পইচা মিলাই যিমানখিনি পাৰিছে সেই মানুহখিনিক সহায় কৰিছে। আৰু মই ভাবোঁ যে আপোনালোকে যদি মোৰ ভিডিঅ'টো দূৰৰ চাই আছে, যাৰ ঘৰত মানে এনেকুৱা পানী হৈছে, তো আপোনালোকে যিমানেই পাৰে সিমানেই সাৱধান হৈ থাকক। আৰু পানী মানে যিবিলাকে পানীত ভুগি আছে, তেওঁলোকে মানে পানী কি ক'ম আৰু উপায় নাই। এইটো অকল এনেকুৱাই নহয় যে অকল আপাৰ আছামতে হৈছে, গোটেই জাগাতে হৈছে। গুৱাহাটীত পানী আপুনি ইয়াতেতো কমেই গাইজ, ইমানেই কম। আৰু লখৰা চাইডে সিফালে ইমানেই পানী হৈছে, ৰাতি বেহাৰবাৰী সিফালে আমি চাবলৈ গৈছিলোঁ, যিটো ধাৰ পানী মানে আপোনালোকে পানীত উটুৱাই নিব আপোনাক, ইমানেই ধাৰ পানী। তো মই আপোনালোকক ক'ব খুজিছোঁ যে আপোনালোকে যিমানেই পাৰে মানে যিখিনি পানী আছে, মানে যিবিলাকে মানুহে পানীত আছে, তেওঁলোকে মানে অলপমান নিজে মানে চেফটিকৈ ৰাখিব। আপোনালোকে পানীৰ পৰা যিমানেই পাৰে সিমানেই ভালকৈ থাকিব চেষ্টা কৰিব। কাৰণ যিটো ধাৰ, আৰু লগতে ইমানেই মানে সাপ ওলাইছে, মানে একদম কি ক'ম আৰু, পানীত মানে বহুত ফুল লাগিছেতো। আৰু গুৱাহাটীত পানী হৈছে, ভাবক না, গুৱাহাটীত ইমানেই পানী হৈছে, মানে ফুল পানী, ইমানেই পানী। তো গাইজ মই আপোনালোকক ক'ব বিচাৰোঁ যে যিমানখিনি মানুহে মানে পানীত ভুগি আছে, আপোনালোকে যিমান পাৰে নিজকে, এইকেইদিন উপায় নাই, বাৰিষা দিন, এইটো হয়ে, নেক্সট টাইমো হৈছিল, কিন্তু ইমান হোৱা নাছিল, ইমান হাইয়েষ্ট হোৱা নাছিল। বহুত মানুহৰ লোকচান হৈছে, আৰু গুৱাহাটীতো বহুত মানুহৰ লোকচান হৈছে, বহুত মানুহৰ ঘৰেতো পানী সোমাইছে। তো মই বিচাৰোঁ যে যিবিলাক মানুহৰ ঘৰত পানী সোমাইছে, তো আপোনালোকে যিমান পাৰে সিমান ভালকৈ থাকক, আৰু যিমান পাৰে সিমান ভালকৈ থাকিবলৈ চেষ্টা কৰক, পানীৰ পৰা যিমান পাৰে সিমান দূৰত থাকিবলৈ চেষ্টা কৰক। তো আজিলৈ ব্লগটো বাই বাই। আপোনালোকে ছাবস্ক্ৰাইব আৰু লাইক এটা কৰি দিব। আজিলৈ বাই বাই।